Hello dear students, এই ভিডিওটোত আমি ক্লাস 10 লাইট রিফ্লেকশন এন্ড রিফ্ৰেকশন চ্যাপ্টাৰটো পঢ়িব গৈ আছো। তোমালোকে অলৰেডি জুনিয়ৰ ক্লাছত লাইটৰ বিষয়ে পঢ়িছা আৰু বহুতখিনি কথা গম পাইছা, কিন্তু এটা ক্লাস 10ত তোমালোকে আৰু ডিটেইলছত লাইটৰ বিষয়ে পঢ়িবা, ঠিক আছে? তো এতিয়া চ্যাপ্টাৰৰ আৰম্ভণিৰ পৰা চাম আমি কি দিয়া আছে ইয়াত। তো আমাক কৈছে আমি যদি আমাৰ সাৰাউন্ডিংত চাওঁ আমি বিভিন্ন ধৰণৰ বস্তু দেখা পাওঁ, কিন্তু যেতিয়া আমি এটা ডাৰ্ক ৰুমত গুচি যাওঁ, এনেকুৱা এটা ৰুম য'ত লাইট নাই বা লাইটটো অফ কৰি থোৱা আছে, তেতিয়াহ'লে সেই ৰুমটোত থকা যোনখিনি অবজেক্টছ আছে, বস্তু আছে, সেইখিনি আমি দেখা নাপাওঁ। কিন্তু যেনেকৈ আমি লাইটৰ সুইচটো অন কৰি দিওঁ, তেতিয়া সেই ৰুমটোত থকা যোনখিনি বস্তু আছে আমাক ভিজিবল হৈ যায়, আমি দেখা পোৱা হৈ যাওঁ, ঠিক আছে? এইটো কিহৰ কাৰণে হয়? যেতিয়া লাইটৰে এটা অবজেক্টত ইনচিডেণ্ট হয় পৰেহি, তেতিয়া সেই অবজেক্টটোৱে কি কৰে, লাইট ৰিফ্লেক্ট কৰি দিয়ে, ঠিক আছে? তো যেনেকৈ লাইট ৰিফ্লেক্ট হয়, সেই ৰিফ্লেক্টেড লাইট ৰেখিনি আমাৰ চকুত আহি পৰেহি। তোমালোকে ৰিফ্লেকশ্যন পঢ়িছা নহয় জুনিয়ৰ ক্লাছত, তাত কি পাইছিলা? বাউন্সিং বেক অফ লাইট when it incident on a shining surface or smooth surface, যেতিয়া লাইট ৰে এটা স্মুথ সাৰফেসত পৰেহি আকৌ কি হৈ যায়, বাউন্স বেক কৰে, হয় নহয়? তো তেনেকৈ অবজেক্ট এটাত কি হয়, লাইট ৰে ইনচিডেণ্ট হয় আৰু অবজেক্টটোৱে কি কৰিব, লাইট ৰেটোক ৰিফ্লেক্ট কৰি দিব, আৰু সেই ৰিফ্লেক্টেড লাইট ৰে আমাৰ চকুত পৰেহি, আমি সেই অবজেক্টটো দেখা পাওঁ, ঠিক আছে? তো ইয়াৰ পৰা তোমালোকে এটা কথা গম পালা, এটা অবজেক্ট চাব হ'লে বা এটা অবজেক্ট যদি আমি দেখা পাই আছোঁ, তেতিয়াহ'লে চকুৰ লগতে লাইটটো ইম্পৰ্টেণ্ট হয়। যদি লাইট নাথাকে তেতিয়াহ'লে আমি সেই অবজেক্টটো দেখা নাপাওঁ, ঠিক আছে? এতিয়া আমি এই অৰেঞ্জ বক্সটোত কি দিয়া আছে এইটো এবাৰ চাই লওঁ, মোৰ টু নো বুলি যে আছে, আৰু ইয়াতে যোনখিনি কথা তোমালোকে পঢ়িবা বা যোনখিনি কথা মই এতিয়া তোমালোকৰ লগত ডিছকাছ কৰিম, এই কথাখিনি তোমালোকে, এই টপিকখিনি তোমালোকে হায়াৰ ক্লাছত ডিটেইলছত পাবা, কিন্তু ইয়াত যিহেতু দিছে সেইকাৰণে অলপ চলপ আমি জানি লোৱাটো ভাল। তোমালোকে জুনিয়ৰ ক্লাছত পাইছিলা যে লাইট অলৱেজ ট্ৰেভেলছ ইন আ ষ্ট্ৰেইট পাথ। লাইট সদায় কি হয়, ষ্ট্ৰেইট পাথ ফ'ল' কৰে, ষ্ট্ৰেইট পাথত ট্ৰেভেল কৰে, ঠিক আছে? কিন্তু লাইটে কিছুমান কণ্ডিশ্যনত বেণ্ড হ'ব পাৰে, আৰু সেই এফেক্টটোকে কোৱা হয় ডিফ্ৰেকশ্যন অফ লাইট। ইয়াতে এতিয়া তোমালোকে নতুন কথা এটা গম পালা যে লাইট বেণ্ড হ'ব পাৰে, আৰু সেই এফেক্টটো কোৱা হয় ডিফ্ৰেকশ্যন অফ লাইট। এতিয়া ইয়াতে কি দিছে অকণমান চাই লওঁ আমি। ইফ এন অপেক অবজেক্ট on the path of light becomes very small, light has a tendency to bend around it and not walk in a straight line, an effect known as the diffraction of light. তাৰমানে ইয়াতে কৈছে যেতিয়া লাইটৰ পাথত এটা যদি অপেক অবজেক্ট আহি যায়, অপেক অবজেক্ট মানে তোমালোকে গম পাইছা, এটা অবজেক্ট যাৰ মাজেৰে লাইট পাছ নহয়, তেনেকুৱা অবজেক্ট এটা যদি লাইটৰ পাথত আহি যায় আৰু সেই অবজেক্টটো যদি বহুত স্মল হয়, ভেৰি টাইনি, তেতিয়াহ'লে লাইটে কি কৰিব পাৰে, বেণ্ড হৈ যাব পাৰে, ঠিক আছে? তো এই এফেক্টটোকে কোৱা হয় ডিফ্ৰেকশ্যন অফ লাইট। এতিয়া ডিফ্ৰেকশ্যন অফ লাইটটো তোমালোকে যেতিয়া হায়াৰ ক্লাছত পঢ়িব যাবা, তেতিয়া লাইটক তোমালোকে এজ এ ৱেভ হিচাপে কনচিডাৰ কৰিব লাগিব। তোমালোকে ক্লাছ 9ত সাউণ্ড ৱেভ পঢ়িছিলা নহয়, আৰু সাউণ্ড ৱেভ কি আছিলে, প্ৰপগেশ্যন অফ এনাৰ্জি। তেনেকৈ লাইটটোকো কি কৰিব লাগিব, এজ এ ৱেভ কনচিডাৰ কৰিব লাগিব। কিন্তু আমি লাইটৰ যদি বেলেগ এফেক্টবিলাক চাওঁ, যেনেকৈ ৰিফ্লেকশ্যন হওক বা ৰিফ্ৰেকশ্যন হওক, তাত আকৌ কি হয়, লাইটটোক আমি ৱেভ হিচাপে কনচিডাৰ কৰিব নোৱাৰোঁ, বা ৱেভ হিচাপে কনচিডাৰ কৰিলে তাৰ এক্সপ্লেনেশ্যনটো ক্লিয়াৰ নহয়, প্ৰপাৰ নহয়। তো ইয়াত তেতিয়া আমি কি কৰিব লাগিব, লাইটক পাৰ্টিকল হিচাপে কনচিডাৰ কৰিব লাগিব। তো চিম্পল এক্সাম্পল এটা মই দিছোঁ, তোমালোকে ৰাবাৰৰ বল এটা যেতিয়া ৱালত মাৰা, তেতিয়াহ'লে কি হয়, ৰাবাৰৰ বলটো বাউন্স বেক হৈ যায়। তেনেকৈ লাইট ৰে এটাও কি হৈ আছে, যেতিয়া এটা স্মুথ ছাৰ্ফেচত পৰেহি বাউন্স বেক হয়। তো ইয়াৰ পৰা আমি দেখা পাইছোঁ যে লাইটটো কি হয়, পাৰ্টিকল হ'ব লাগিব, তেতিয়াহে বাউন্স বেক হ'ব। তো কিছুমান এফেক্টত কি হয়, লাইটক আমি পাৰ্টিকল হিচাপে কনচিডাৰ কৰিব লগা হয়, আৰু কিছুমান লাইটৰ এফেক্টত আমি যদি লাইটক পাৰ্টিকল হিচাপে কনচিডাৰ কৰোঁ, তেতিয়াহ'লে তাৰ এক্সপ্লেনেশ্যনটো নাপাওঁ। সেইটো কাৰণে তেনেকুৱা ক্ষেত্ৰত আমি লাইটক ৱেভ হিচাপে কনচিডাৰ কৰিব লগা হয়, বা ৱেভ নেচাৰ শ্ব' কৰে। তো পিছত তোমালোকে যেতিয়া ক্লাছ 12ত পঢ়িবাগে, তেতিয়া তোমালোকে গম পাবা যে লাইট দুটাই নেচাৰ শ্ব' কৰে, ৱেভ আৰু পাৰ্টিকল দুইটাই নেচাৰ শ্ব' কৰে। তো এইখিনি আছিলে এই বক্সটোত। এতিয়া আমাৰ যোনটো নেক্সট টপিকটো হৈছে, সেইটো হৈছে ৰিফ্লেকশ্যন অফ লাইট, আৰু ইয়াতে আমি ইমেজ ফৰ্মেশ্যন বাই প্লেইন মিৰৰ আৰু ইমেজ ফৰ্মেশ্যন বাই স্ফেৰিকেল মিৰৰ এইখিনি কথা পঢ়িম। তো এতিয়া আমি ফাৰ্ষ্ট ইমেজ ফৰ্মেশ্যন বাই প্লেইন মিৰৰ এইটো চাই লওঁ। এতিয়া আমি ইমেজ ফৰ্মেশ্যন বাই প্লেইন মিৰৰ এই টপিকটো চাম, আৰু এই টপিকটো চাই ল'লে তোমালোকৰ যোনখিনি বাকী টপিকছ যোনখিনি আমি ফাৰ্ডাৰ কণ্টিনিউ কৰিম, সেইখিনি বুজিবৰ কাৰণে সহজ হ'ব। তো ইমেজ ফৰ্মেশ্যন বাই প্লেইন মিৰৰ এইটো তোমালোকে আগতে পঢ়িছা, তাতে তোমালোকে ইমেজৰ প্ৰপাৰ্টিখিনিও পাইছিলা। এতিয়া মই চিম্পল এখন প্লেইন মিৰৰ কনচিডাৰ কৰি লৈছোঁ। এখন প্লেইন মিৰৰ হয়, আৰু ইয়াৰ এটা পাৰ্টত কি কৰি থোৱা থাকে, পেইণ্ট কৰি থোৱা থাকে। তোমালোকে দেখা পাইছা চাগে, পিছফালে অৰেঞ্জ কালাৰৰ এটা পেইণ্ট লগাই থোৱা থাকে। তো এইটো হৈছে পেইণ্টেড পাৰ্ট, পেইণ্টেড ছাৰ্ফেচ, ঠিক আছে? এই ছাৰ্ফেচটো হৈছে ৰিফ্লেক্টিং ছাৰ্ফেচ।
এই সাৰফেসটোতে আমি ইমেজ দেখা পাওঁ হয় নহয় এতিয়া ইয়াতে যদি প্লেন মিৰৰৰ ফ্ৰণ্টত যদি এটা অবজেক্ট আছে সেই অবজেক্টটোৰ ইমেজটো কি হ'ব আমি এনেকুৱা দেখা পাওঁ হয় নহয় মিৰৰখনৰ ভিতৰত দেখা পাওঁ এতিয়া এই অবজেক্টটোৰ যোনটো ইমেজ ফৰ্ম হ'ল ইয়াৰ প্ৰপাৰ্টিখিনি তোমালোকে আগতে পাইছা মনত পেলোৱাচোন কি আছিলে ইমেজ ফৰ্মেশ্যন বাই প্লেন মিৰৰ প্ৰপাৰ্টিখিনি কি আছিলে তাত আমি পাইছিলোঁ যে অবজেক্টৰ যোনটো সাইজ হয় ইমেজৰ সাইজ কি হয় সেম হয় ফাৰ্ষ্ট প্ৰপাৰ্টিটো পাই গ'লা সেম সাইজ মই শৰ্টত লিখি দিছোঁ অবজেক্ট আৰু ইমেজৰ সাইজ সদায় কি হয় প্লেন মিৰৰৰ ক্ষেত্ৰত সেম থাকে ঠিক আছে নেক্সটটো হৈছে অবজেক্ট ডিষ্টেন্স এণ্ড ইমেজ ডিষ্টেন্স অবজেক্ট হৈছে এইটো অবজেক্টৰ যোনটো ডিষ্টেন্স হয় ফ্ৰম মিৰৰ ইমেজ আৰু মিৰৰৰ মাজৰ ডিষ্টেন্সটো কি হ'ব সেম অবজেক্ট ডিষ্টেন্স এণ্ড ইমেজ ডিষ্টেন্স ঠিক আছে নেক্সট প্ৰপাৰ্টিটো হৈছে লেটাৰেল ইনভাৰ্সন পাইছিলা মনত আছেনে কি হয় মিৰৰত যদি আমি চাওঁ তেতিয়াহ'লে আমাৰ যোনটো ৰাইট হেণ্ড হয় সেইটো মিৰৰত আমাক কি লাগে লেফ্ট লাগে মানে মিৰৰত কি হয় ৰাইট টু লেফ্ট হৈ যায় লেফ্ট টু ৰাইট হৈ যায় তো এইটো চালে তোমালোকে গম পাবা ঠিক আছে লেটাৰেল ইনভাৰ্সন বুলি কয় এইটোক আৰু ফাইনেলি তোমালোকে পাইছিলা টাইপ অফ ইমেজ ইয়াত যোনটো ইমেজ ফৰ্ম হৈ আছে এইটো কেনেকুৱা টাইপ হয় দুটা টাইপৰ ইমেজ থাকে এটা ৰিয়েল এটা ভাৰ্চুৱেল ৰিয়েল এণ্ড ইনভাৰ্টেড বুলি কয় আৰু ভাৰ্চুৱেল এণ্ড ইৰেক্ট ঠিক আছে এতিয়া ৰিয়েল ইনভাৰ্টেড কি হয় ভাৰ্চুৱেল ইৰেক্ট কি হয় অলপ মনত পেলোৱাচোন কি আছিলে ৰিয়েল ইমেজ এনেকুৱা ইমেজ হয় যোনবিলাকক আমি স্ক্ৰীনত অবটেইন কৰিব পাৰোঁ স্ক্ৰীনত আনিব পাৰোঁ ঠিক আছে আৰু ভাৰ্চুৱেল ইমেজ এনেকুৱা ইমেজ হয় যোনবিলাকক আমি স্ক্ৰীনত আনিব নোৱাৰোঁ ৰিয়েল ইমেজৰ যদি এক্সাম্পল চাব বিচাৰিছা তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সতে ক্লাছ 12ৰ ভিডিঅ' এটা আছে প্ৰেক্টিকেলৰ য'ত মই ৰিয়েল ইমেজ শ্ব' কৰিছোঁ তোমালোকে সেইটো চাই ল'বা বস্তুবিলাক যেতিয়া প্ৰেক্টিকেলি দেখা পাবা তেতিয়া ভালকৈ বুজি পাবা আৰু ফিজিক্স সদায় কি হ'ব লাগিব প্ৰেক্টিকেল হ'ব লাগিব ঠিক আছে তো তোমালোকে সেই ভিডিঅ'টোত চাবা তাত ৰিয়েল ইমেজ কেনেকুৱা হয় কেনেকৈ স্ক্ৰীনত এটা ইমেজ আহি যায় সেইটো দেখা পাবা আৰু ভাৰ্চুৱেল ইমেজটো হৈছে যোনবিলাকক আমি স্ক্ৰীনত আনিব নোৱাৰোঁ যেনেকৈ এই ক্ষেত্ৰত মিৰৰত প্লেন মিৰৰত যোনটো ইমেজ ফৰ্ম হয় সেইটো আমি স্ক্ৰীনত আনিব নোৱাৰোঁ ঠিক আছে তো সেইকাৰণে প্লেন মিৰৰৰ পৰা যোনটো ইমেজ ফৰ্ম হ'ব সেইটো কি হ'ব ভাৰ্চুৱেল হ'ব আৰু ইৰেক্ট মানে হৈছে কি ইয়াত কি হ'ব যোনটো ইমেজ যেনেধৰণে আছে অবজেক্ট যেনেধৰণে আছে ইমেজো তেনেকৈ হ'ব মানে ইয়াত অবজেক্টটো কি হৈ আছে মূৰটো ওপৰত আছে ভৰিকেইটা তলত আছে ইয়াত ইমেজটো একেই হ'ব মূৰটো ওপৰত আছে ভৰিকেইটা তলত আছে কিন্তু ৰিয়েল আৰু ইনভাৰ্টেডত কি হয় ইমেজটো উল্টা হৈ যায় ঠিক আছে এনেকুৱা মূৰটো তললৈ হৈ যাব আৰু ভৰিকেইটা ওপৰলৈ হৈ যাব ঠিক আছে তোমালোকে এই ভিডিঅ'টো চালে ৰিয়েল ইমেজৰ ভিডিঅ'টো যেতিয়া চাবা তাত তোমালোকে ইমেজটো উল্টা হৈ যায় ঠিক আছে তোমালোকে এতিয়া প্লেন মিৰৰৰ যোনটো ইমেজ ফৰ্মেশ্যন হয় তাৰ প্ৰপাৰ্টিজখিনিতো গম পালা এতিয়া আমি নেক্সট চাই লওঁ লজ অফ ৰিফ্লেকশ্যন এইটো তোমালোকে আগতে পাইছা দুটা ল আছিলে এটা হৈছে এংগল অফ ইনচিডেণ্ট ইজ অলৱেজ ইকুৱেল টু এংগল অফ ৰিফ্লেকশ্যন আৰু নেক্সট লটো হৈছে এইটো ছেকেণ্ড হ'ব মই তিনিটা বনাই দিলোঁ ছেকেণ্ড লটো হৈছে ইনচিডেণ্ট ৰে ৰিফ্ৰেক্টেড ৰে এণ্ড নৰ্মেল আৰ অল লাই ইন দ্য ছেইম প্লেন এতিয়া ইয়াতে কি কৈছে সেইটো আমি বুজি লওঁ ইয়াতে মই এটা প্লেন মিৰৰ কনচিডাৰ কৰিছোঁ আৰু এই প্লেন মিৰৰত কি হৈছে এটা লাইট ৰে ইনচিডেণ্ট কৰিছে ঠিক আছে পৰিছেহি এই লাইট ৰেটো ইনচিডেণ্ট হৈছে কাৰণে ইয়াক আমি ক'ম ইনচিডেণ্ট ৰে ঠিক আছে আৰু ইয়াত ফল কৰাৰ পিছত তোমালোকে গম পাইছা যিহেতু এখন মিৰৰ হয় লাইটটো কি হ'ব ৰিফ্লেক্ট হ'ব সেইকাৰণে এইটো হৈ যাব ৰিফ্লেক্টেড ৰে ঠিক আছে ৰিফ্লেক্টেড ৰে হ'ব এইটো ইয়াতে আমি যদি এটা নৰ্মেল ড্ৰ কৰোঁ নৰ্মেল মানে কি হৈছে এটা পাৰপেণ্ডিকুলাৰ ঠিক আছে এখন মিৰৰ এই মিৰৰখনত আমি কি কৰিছোঁ এটা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছোঁ আৰু এই পাৰপেণ্ডিকুলাৰটো আমি ক'ত ড্ৰ কৰিম য'ত ইনচিডেণ্ট ৰেটো ষ্ট্ৰাইক কৰিছে পইণ্ট অফ ইনচিডেণ্টত ঠিক আছে এতিয়া এই নৰ্মেল ডালৰ লগত ইনচিডেণ্ট ৰে আই এংগল ফৰ্ম কৰিছে সেইকাৰণে এইটো হৈছে এংগল অফ ইনচিডেণ্ট ঠিক আছে আৰু লাইট ৰেটো যেতিয়া ৰিফ্লেক্ট হ'ব নৰ্মেল আৰু ৰিফ্লেক্টেড ৰেৰ মাজৰ যোনটো এংগল হয় সেইটো হৈছে এংগল অফ ৰিফ্লেকশ্যন ঠিক আছে আৰু ফাৰ্ষ্ট লটোৱে আমাক এইটো কয় এংগল অফ ইনচিডেণ্ট আৰু এংগল অফ ৰিফ্লেকশ্যন সদায় কি হ'ব ইকুৱেল হ'ব ঠিক আছে এইটো বুজি পালা আৰু নেক্সট পইণ্টটো হৈছে ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে এণ্ড নৰ্মেল অল লাই ইন দ্য ছেইম প্লেন আমি যদি ইয়াতে চাওঁ ইনচিডেণ্ট ৰে আৰু ৰিফ্লেক্টেড ৰে আৰু নৰ্মেল গোটেইকেইটা কি হৈ আছে এটা প্লেনতে আছে ঠিক আছে এটা প্লেনতে আছে যদি মিৰৰখন আমি এনেকৈ লওঁ তেতিয়াহ'লে কি হ'ব
গোটেই লাইট ৰেখিনি এটা প্লেনতে থাকিব তো এইটো বুজাই আছে যে ইনচিডেণ্ট ৰে ৰিফ্লেক্টেড ৰে নৰ্মেল আৰু নৰ্মেল এই গোটেইখিনি কি হৈ আছে এটা প্লেনতে আছে ঠিক আছে এতিয়া বুজি পাইছা এতিয়া আমি এক্টিভিটি 10.1 চাম এই এক্টিভিটিটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকে নকৰাকে নাথাকিবা কিহৰ কাৰণে ইয়াৰ যোনটো নেক্সট টপিক হয় সেই টপিকটো বুজিব হ'লে এই এক্টিভিটিটো মোষ্ট ইম্পৰ্টেণ্ট হয় বেলেগ একো কৰিব নালাগে এখন স্পুন ল'ব লাগিব ঠিক আছে আৰু সেই স্পুনটোৰ সাৰফেস কিটা অকমান তোমালোকে চাই ল'বা যাতে স্মুথ হয় শাইনিং হয় ঠিক আছে মোৰ এখন ইমান নহয় স্পুনখন তোমালোকে যেতিয়া এখন স্পুন ল'বা তাৰ সাৰফেসটো চাই ল'বা তাৰপিছত নেক্সট কামটো আমাৰ হ'ব আমি এই স্পুনখনৰ যোনটো ফাৰ্ষ্ট সাৰফেস আছে এই সাৰফেসটো দেখিছানে তোমালোকে কাৰ্ভ হয় ঠিক আছে আৰু এই সাৰফেসটো এখন কাৰ্ভ মিৰৰৰ নিচিনা কে কাম কৰিব ঠিক আছে কিহৰ কাৰণে ইয়াৰ সাৰফেসটো শাইনিং হয় আৰু ইয়াতে আমি যদি আমাৰ ফেসখন চাওঁ তেতিয়াহ'লে আমাৰ ফেসৰ ইমেজ আমি এই সাৰফেসটো দেখা পাম ঠিক আছে তো তোমালোকৰ কামটো এইটোৱে হ'ব তোমালোকৰ ফেসখনৰ ইমেজ এই স্পুনখনত চাব লাগিব এবাৰ ওচৰত আনি পেলাই স্পুনখন মুখৰ ওচৰলৈ আনিবা তাৰপিছত তোমালোকে ইমেজটো কেনেকুৱা দেখা পাইছা নোট কৰিবা বা কমেণ্ট কৰি জনাবা তাৰপিছত তোমালোকে কি কৰিবা স্পুনখন দূৰলৈ নিবা দূৰলৈ নি পেলাই তোমালোকৰ ফেসখনৰ ইমেজ কেনেকুৱা আহি আছে সিধা আহিছে নে উল্টা আহিছে সৰু হৈছে নে ডাঙৰ হৈছে সেইখিনি নোট কৰিবা ঠিক আছে তাৰ নেক্সট কামটো হ'ব স্পুনখনৰ নেক্সট কাৰ্ভ সাৰফেস মানে এই পিছৰ পাৰ্টটো তোমালোকে আকৌ ইয়াত নিজৰ ফেসখনৰ ইমেজ চাবা ঠিক আছে এবাৰ ওচৰত আনি পেলাই চাবা এবাৰ দূৰত আনি পেলাই চাবা তাৰপিছত দুইটা ৰিডিং তোমালোকে কম্পেয়াৰ কৰিবা এই সাৰফেসটোত কি হৈ আছিল আৰু নেক্সট সাৰফেসটোত কি হৈ আছিল এক্টিভিটি 10.1 টো দিয়াৰ কাৰণটো হৈছে কি আমি নেক্সট স্ফেৰিকেল মিৰৰ পঢ়িব গৈ আছো তোমালোকক মই অলৰেডি ক'লো আৰু স্ফেৰিকেল মিৰৰ তোমালোকে পাইছা দুটা টাইপৰ স্ফেৰিকেল মিৰৰ অলৰেডি জুনিয়ৰ ক্লাছত পাই আহিছা কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ এটা কনকেভ মিৰৰ আৰু কনভেক্স মিৰৰ কি হয় মই আকৌ এবাৰ তোমালোকক কৈ দিওঁ এতিয়া অকণ আগত আমি যে স্পুনটো লৈছিলোঁ চামুচখন লৈছিলোঁ তাৰে যেতিয়া আমি এই সাৰফেসটো ৰিফ্লেক্টিং সাৰফেস হিচাপে কনসিডাৰ কৰিম তাৰমানে এই সাৰফেসটো এগেইনষ্টত যদি অবজেক্টটো ৰাখি পেলাই তাৰ ইমেজটো চাব বিচাৰোঁ তেতিয়াহ'লে এই সাৰফেসটো হ'ব কনকেভ ঠিক আছে এতিয়া ডায়াগ্ৰাম বনাই পেলাই মই দেখাই দিওঁ এখন ধৰি লোৱা আমাৰ কাৰ্ভ সাৰফেসটো আৰু এই কাৰ্ভ সাৰফেসটোৰ এইটো সাইডে আমি কি কৰি থৈছোঁ পেইণ্ট কৰি দিছোঁ ঠিক আছে আৰু যোনটো ৰিফ্লেক্টিং সাৰফেস হয় সেইটো ভিতৰ ফালে আছে ইনৱাৰ্ড ঠিক আছে এইটো যদি ৰিফ্লেক্টিং সাৰফেস হয় এনেকুৱা মিৰৰবিলাকক আমি ক'ম কনকেভ মিৰৰ ঠিক আছে বুজি পাইছা আকৌ মই স্পুনখনত দেখাই দিওঁ ইফালে পেইণ্ট কৰি থোৱা আছে ইফালে ৰিফ্লেক্টিং সাৰফেসখন আছে তেতিয়াহ'লে এনেকুৱা মিৰৰবিলাকক আমি কনকেভ মিৰৰ বুলি ক'ম ঠিক আছে আৰু যেতিয়া যোনটো সাৰফেস বালজিং আউট হয় ওলাই থকা পাৰ্টটো যেতিয়া আমি ৰিফ্লেক্টিং সাৰফেস হিচাপে কনসিডাৰ কৰিম তেনেকুৱা মিৰৰবিলাকক আমি কনভেক্স মিৰৰ বুলি ক'ম ঠিক আছে ডায়াগ্ৰাম বনাই মই দেখাই দিওঁ এই সাইডটো যদি আমাৰ কি হৈ থাকে পেইণ্ট কৰি থোৱা থাকে আৰু যোনটো বালজিং আউট হয় যোনটো সাৰফেস বালজ হৈ আছে বাহিৰৰ ফালে ওলাই আছে সেই সাৰফেসটো যদি আমি ৰিফ্লেক্টিং সাৰফেস হিচাপে কনসিডাৰ কৰোঁ তেতিয়াহ'লে এনেকুৱা মিৰৰবিলাকক আমি ক'ম কনভেক্স মিৰৰ ঠিক আছে বুজি পাইছা এতিয়া আমাৰ যোনটো নেক্সট টপিকটো হৈছে সেইটো হৈছে ইমেজ ফৰ্মেশ্যন বাই স্ফেৰিকেল মিৰৰ্ছ আৰু সেইটো কৰাৰ আগতে আমি কিছুমান টাৰ্মছ জানি ল'ব লাগিব আৰু মনত ৰাখিব লাগিব এই টাৰ্মছখিনি প্ৰায় মানে আমি ইউজ কৰি থাকিব লাগিব আৰু ফাৰ্ষ্টটো হৈছে প'ল ঠিক আছে ফাৰ্ষ্টটো হৈছে প'ল এতিয়া প'ল কি হয় সেইটো আমি চাই লওঁ প'লটো হৈছে চেণ্টাৰ অফ দ্য ৰিফ্লেক্টিং সাৰফেস অফ এ স্ফেৰিকেল মিৰৰ এখন স্ফেৰিকেল মিৰৰৰ যোনটো ৰিফ্লেক্টিং পাৰ্ট হয় এখন কি হয় কনকেভ মিৰৰ এই কনকেভ মিৰৰৰ যোনটো ৰিফ্লেক্টিং পাৰ্ট হয় এইটো সাইডত আমি পেইণ্ট কৰি ৰাখিছোঁ ইফালে যোনটো ৰিফ্লেক্টিং সাৰফেস হয় তাৰ যোনটো চেণ্টাৰ হ'ব সেইটোৱে হৈছে প'ল তোমালোকক মই মিৰৰ থকা হেঁতেনটো দেখাই দিলোঁ হয় এতিয়া মিৰৰ নাই স্পুনখনে লৈ লৈছোঁ এই স্পুনৰ এই পাৰ্টটো হৈছে কনকেভ মিৰৰ আৰু এই কনকেভ মিৰৰৰ যোনটো একজেক্ট চেণ্টাৰ হয় এই চেণ্টাৰটোৱে হৈছে প'ল বুজি পাইছানে আৰু প'লক আমি পিৰে ৰিপ্ৰেজেণ্ট কৰিম ঠিক আছে এতিয়া ইয়াত দেখাব হ'লেতো আমি এনেকৈ ৰিপ্ৰেজেণ্ট কৰিব লাগিব ঠিক আছে তেনেকৈ যদি আমি কনভেক্স মিৰৰৰ ক্ষেত্ৰত চাওঁ তেতিয়াহ'লে কনভেক্স মিৰৰৰ যোনটো ৰিফ্লেক্টিং সাৰফেস হয় তাৰ চেণ্টাৰত যোনটো পইণ্ট আছে এইটোৱে হৈছে প'ল ঠিক আছে এইখন এতিয়া কনভেক্স মিৰৰ আৰু কনভেক্স মিৰৰৰ ৰিফ্লেক্টিং সাৰফেসৰ যোনটো একজেক্টলি চেণ্টাৰত যোনটো পইণ্ট আছে সেইটো হৈছে প'ল তো এতিয়া প'ল মানে বুজি পালা প'লটো হৈছে দ্য চেণ্টাৰ অফ ৰিফ্লেক্টিং সাৰফেস অফ এ স্ফেৰিকেল মিৰৰ ঠিক আছে এতিয়া আমি নেক্সট টাৰ্মটো চাই লওঁ এইটো হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ কি হয় আমি যদি ভালকৈ চাওঁ যোনখন আমাৰ কনকেভ মিৰৰ হওক বা কনভেক্স মিৰৰ হওক কম্বাইনলি স্ফেৰিকেল মিৰৰটো হৈছে এটা
হলো স্ফেয়াৰৰ পাৰ্ট ঠিক আছে এটা হলো স্ফেয়াৰ গ্লাছৰ স্ফেয়াৰ এটা আছে আৰু সেই গ্লাছৰ স্ফেয়াৰটোক আমি কি কৰি দিছোঁ কাটি দিছোঁ কাটি দিয়াৰ কাৰণে আমি কি পালোঁ এটা কাৰ্ভ টুকুৰা পাই গ'লোঁ আৰু সেই কাৰ্ভ টুকুৰাটোকে আমি কি কৰি দিলোঁ পেইণ্ট কৰি পেলাই তাক মিৰৰ বনাই দিলোঁ কথাটো বুজি পাইছানে এটা স্ফেৰিকেল মিৰৰ সদায় কি হয় এটা হলো স্ফেয়াৰৰ পাৰ্ট হয় আৰু সেই হলো স্ফেয়াৰৰ যোনটো চেণ্টাৰ হয় সেই চেণ্টাৰটোৱে হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু ইয়াক চিৰে ৰিপ্ৰেজেণ্ট কৰা হয় ঠিক আছে তো এই কনকেভ মিৰৰখন যদি আমি ভালকৈ চাওঁ এইটো কি হয় এটা স্ফেয়াৰৰ পাৰ্ট নহয় জানো আৰু এই স্ফেয়াৰৰ যোনটো চেণ্টাৰ হ'ব এই কনকেভ মিৰৰখনৰো সেইটোৱে চেণ্টাৰ হ'ব আৰু ইয়াকে কোৱা হৈছে চেণ্টাৰ অফ কাৰ্ভেচাৰ ঠিক আছে বুজি পাইছে একেধৰণে যোনখন কনভেক্স মিৰৰ হয় কনভেক্স মিৰৰৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ থাকিব ইয়াত কিহৰ কাৰণে আমি যদি এইটোক এটা কমপ্লিট স্ফেয়াৰ বুলি ধৰোঁ তেতিয়াহ'লে কি হ'ব এইটো হ'ব আৰু এই কমপ্লিট স্ফেয়াৰখনকে কি কৰিছোঁ আমি ভাঙি দিছোঁ বা কাটি দিছোঁ কাটি পেলাই কি কৰিছোঁ এটা কাৰ্ভ টুকুৰা লৈ লৈছোঁ আৰু তাক মিৰৰলৈ কনভাৰ্ট কৰি দিছোঁ ঠিক আছে ইয়াতে তোমালোকে এটা কথা মন কৰিবা কনকেভ মিৰৰৰ ক্ষেত্ৰত চেণ্টাৰ অফ কাৰ্ভেচাৰ ৰিফ্লেক্টিং ছাৰ্ফেচৰ ফ্ৰণ্টত আছে এইখন যদি ৰিফ্লেক্টিং ছাৰ্ফেচ হয় তেতিয়াহ'লে চেণ্টাৰ অফ কাৰ্ভেচাৰ ক'ত আছে আগত আছে ঠিক আছে কিন্তু কনভেক্স মিৰৰৰ ক্ষেত্ৰত কি হৈ আছে যোনটো চেণ্টাৰ অফ কাৰ্ভেচাৰ আছে এই চেণ্টাৰ অফ কাৰ্ভেচাৰটো ৰিফ্লেক্টিং ছাৰ্ফেচৰ পিছফালে আছে যোনফালে পেইণ্ট কৰি থোৱা আছে সিফালে আছে ঠিক আছে এইটো কথা মনত ৰাখিবা নেক্সট টাৰ্মটো হৈছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ আৰু ৰেডিয়াছ অফ কাৰ্ভেচাৰ মানে তোমালোকে গম পাইছাই স্ফেৰিকেল মিৰৰখন কি হয় এটা হলো স্ফেয়াৰৰ পাৰ্ট হয় আৰু সেই হলো স্ফেয়াৰটোৰ যোনটো ৰেডিয়াছ হয় এই হলো স্ফেয়াৰৰ যোনটো ৰেডিয়াছ হ'ব সেই ৰেডিয়াছটোৱে কি হ'ব এই কাৰ্ভ ছাৰ্ফেচখনৰ ৰেডিয়াছ নহ'ব জানো এই মিৰৰখনৰে ৰেডিয়াছ নহ'ব জানো সেইটোৱে হৈছে ৰেডিয়াছ অফ কাৰ্ভেচাৰ ঠিক আছে এতিয়া ৰেডিয়াছ অফ কাৰ্ভেচাৰ আমি বুজি পালোঁ চেণ্টাৰ অফ কাৰ্ভেচাৰো বুজি পালোঁ চেণ্টাৰ অফ কাৰ্ভেচাৰ কি আছিলে স্ফেৰিকেল মিৰৰ এটা স্ফেয়াৰৰ পাৰ্ট হয় আৰু সেই স্ফেয়াৰটোৰ যোনটো চেণ্টাৰ হয় সেইটোৱে হৈছে এই কাৰ্ভখনৰ চেণ্টাৰ তাৰপিছত আমি প'ল বুজি পালোঁ কি হয় ৰিফ্লেক্টিং মিৰৰখনৰ যোনটো চেণ্টাৰ হয় চেণ্টাৰ পইণ্টটোৱে হৈছে প'ল এতিয়া তাৰপিছত হৈছে প্ৰিন্সিপাল এক্সিছ ঠিক আছে কি প্ৰিন্সিপাল এক্সিছ এটা প্ৰিন্সিপাল এক্সিছ কি হয় এইটো এটা ইমাজিনেৰী লাইন হয় ঠিক আছে যেতিয়া আমি ইমেজ ফৰ্মেশ্যন চাম তাত আমি এই প্ৰিন্সিপাল এক্সিছটো ইউজ কৰিব লাগিব আৰু এইটো বেলেগ একো নহয় এটা ইমাজিনেৰী লাইন হয় আৰু এই লাইনটো প'ল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰেদি পাছ হয় ঠিক আছে এইটো এটা কি হয় ইমাজিনেৰী লাইন হয় আৰু ইমাজিনেৰী লাইনটো কিহেৰে পাছ হয় চেণ্টাৰ অফ কাৰ্ভেচাৰ আৰু প'লেৰে পাছ হয় ঠিক আছে যদি আমি কনভেক্স মিৰৰৰ ক্ষেত্ৰত চাওঁ কনভেক্স মিৰৰৰ প'লটো ক'ত আছে ইয়াত আছে আৰু ইয়াৰ চেণ্টাৰ অফ কাৰ্ভেচাৰ ক'ত আছে ইয়াত আছে তো এই প'ল আৰু চেণ্টাৰ অফ কাৰ্ভেচাৰে যোনটো ইমাজিনেৰী লাইন পাছ হ'ব সেই ইমাজিনেৰী লাইনডালে হৈছে প্ৰিন্সিপাল এক্সিছ ঠিক আছে তো এইখিনিলৈকে চাগে বুজি পাইছা তোমালোকে ইয়াৰ পিছত আৰু দুটা টাৰ্ম থাকি যাব ফ'কাছ আৰু ফ'কেল লেন্থ সেইখিনি মই নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম এই ভিডিঅ'টোত মই ইমানখিনিয়ে বুজালোঁ তোমালোকে যদি কিবা কনফিউজন থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা থেংক ইউ